भाई अभी जा रहे हैं हम लोग ऊपर अनबॉक्सिंग करने के लिए। सारा हो गया। आप जल्दी आप। देखो 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 आ रहा है आओ जल्दी आओ भाई जल्दी आओ आ गया आ जाओ। फर्स्ट टाइम का अनबॉक्सिंग अलग ही टाइप का होगा। फुलाम गामोसा में लेके आएगा। देखो चलो जाते हैं अभी अनबॉक्सिंग के लिए जाएगा। थोड़ा भाग के जाना पड़ेगा। शाम होके आ रहा है। ऐसा आज प्रथम अनबॉक्सिंग करिम जीवन प्रथम बार फ्लिपकार्ट आज बस्तु এটা মাগাইছো দৌৰি যাব লাগিব যেহেতু আন্ধা হাৱা আহি আছে না আকাশত না মাটিত দেখক আপোনালোকে ভালে নিশ্চয় গম পাব এইটো কাষতে আছে এইবিলাক ব্ৰইলাৰ ফাৰ্ম আছে দেখোন আপোনালোকক চাৰাক আপোনালোকক জড়িত হৈ থাকক দেখিছেনে একদম ওপৰত যাম अभी जा रहे हैं हम लोग ऊपर अनबॉक्सिंग करने के लिए। सारा हो गया। आप जल्दी चलो जल्दी पानी में ऐसे তো গাইজ পাই গ'লি ফাইনেলি ওপৰত আৰু কিয় আকাশৰ ওপৰত নহয় যেনিবা মাজতে আছোঁ এতিয়া চাওক প্ৰথমবাৰ মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ আজি জীৱনত প্ৰথমবাৰ দিছিলোঁ কিন্তু দেই প্ৰথমবাৰ গতিকে সেইটো কাৰণে ফুলাম গামোচাতে একদম মিয়াই গিয়া ধুনীয়াকৈ লৈ আহিছোঁ আৰু এতিয়া আনবক্সিং কৰিম চাওক কি বস্তু এই এখন পাংখা দেখিছে ওপৰত মজা এই এখন ফালি গ'ল বস্তুটো বেছি ডাঙৰ বস্তু নহয় কিন্তু একদম মিয়াই খাই মজা কৰি দিছে একদম বস্তুটো এইটো বেছি ডাঙৰ বস্তু নহয় একদম ইমান ডাঙৰ কভাৰ দি পঠিয়াইছে গতিকে তথাপিও দেখুৱাইছোঁ আপোনালোকক প্ৰথম যিহেতু প্ৰথম মোৰ এইটো ব্লগত প্ৰথম মই এইটো আনবক্সিং কৰিছোঁ শুনক এইটো বস্তুটো খুলি দিম এতিয়া দামটো আছে ইয়াত দামটো বেছি নহয় 200 টকা দাম 200 টকা স্পিকাৰ জীৱনত প্ৰথমবাৰ আজি লগাই চাম স্পিকাৰ এনেকৈ লগাই না কেনেকৈ লগাই দিম তলত ফিলে না ওপৰ ফিলে ইয়াতে ওপৰতে লগাই দিছোঁ ধুনীয়াকৈ কাম নাই আৰু এতিয়া তো এটাৰ লগত অকণমান আপোনালোকক শুনাই চাওঁ কেনেকুৱা লাগে লগাই পানি সোমাই চাম কেনেকুৱা শুনে আপোনালোককো শুনাওঁ যিহেতু আজি প্ৰথম লগাইছোঁ স্পিকাৰ মাইক তো প্ৰথমতে দেখুৱাই দিছোঁ হেণ্ড শ্বট ড্ৰোন শ্বট বাৰু নাই ড্ৰোন দেখুৱাব নোৱাৰোঁ সেইটো হেণ্ড শ্বট দেখুৱাই দিছোঁ চাওক হেণ্ড শ্বট मजा क्या सुंदर नज़ारा है तो देखिए इसका नज़ारा आप भी लीजिए कैसा है इसका नज़ारा देखिए এইটোৱে আমাৰ নজৰা আছিলে আপোনালোকক দেখুৱাম নিশ্চয় ভিতৰত কি আছে ইয়াৰ ভিতৰত আছে মুৰ্গী ভালকৈ দেখুৱাম এদিন মুৰ্গী কেনেকৈ কি কৰে চাই থাকক মোৰ যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষত থকা বেল আইকন দবাই দিব তেতিয়াই মোৰ ভিডিঅ'বিলাক উপভোগ কৰিব পাব তো মোৰ চাওক ইমান ওপৰলৈ উঠি আহিলোঁ এইয়া ড্ৰোন শ্বট দিবলৈ কাৰণে মানে ওপৰত উঠি আহিলোঁ আৰু মোৰ প্ৰথম আনবক্সিং কৰিলোঁ এই ওপৰতে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইবটো কৰি ল'ব ভিডিঅ' চাই কেতিয়ালৈকে আপোনাৰ নিশ্চয় ভাল লাগিলে কমেণ্ট কৰিব লাইক এটা কৰি দিব মোৰ ভাল লাগিব আগলৈকে ভাল ভিডিঅ' আপোনালোকক দেখাব চেষ্টা কৰিম আৰু ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম এতিয়া ইমানতে ভিডিঅ'টো সামৰণি কৰিলোঁ বাই বাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব যিহেতু প্ৰথম ভিডিঅ' অলপমান গণ্ডগোল হয় আৰু নিজৰ বুলি মাফ কৰি দিব আহিলে ওপৰত এটা নামিব লাগিছে ভয় কৰি গৈ আছো তললৈ লাহে যাব লাগিব বহুত ৰিস্ক আছে Oh no! তো গাইস পাই গ'লো এই ওপৰৰ পৰা তললৈকে ভাল লাগিলে আহি আপোনালোকৰ নিশ্চয় ভাল লাগিল ঠিকে আছে না ঠিক আছে